নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভাল। আজি লক্ষী পূজা আৰু সকলোকে লক্ষী পূজাৰ শুভকামনা জনালোঁ। আৰু এতিয়া আমি কি কৰোঁ লক্ষী পূজাত সেয়া আপোনালোকক দেখাম। আমি ক'ত ক'ত চাকি দিওঁ, আমাৰ নামঘৰ, ধাননি, গোহালি আৰু ঘৰত সকলোতে আপোনালোকক দেখাম। এতিয়া চাই থাকক ভিডিঅ'টো আগলৈ আমাৰ লগত। ৰৈ লোৱা আমাৰ লক্ষীমীয়ে লক্ষী পূজাৰ দিনা পথাৰত চাকি জ্বলাই আহিছে। এতিয়া ক'ত জ্বলাবা? এতিয়া ৰাস্তাত পদূলিৰ মুখত। আমাৰ পদূলিৰ মুখটো কিমান ধুনীয়া দেখিছা। এনেকুৱা ৰাস্তা হ'লে বাৰু লক্ষী কেনেকৈ আহিব, একদম পিছলি গৈ পেলাই দুৱাৰমুখত পৰিবগৈ। কৃষ্ণ নাপায় বাৰু তেনেকৈ ক'ব, এনে জাষ্ট ধেমালি কৰিছোঁ। এতিয়া দিব লাগিব। এইখন হৈছে আমাৰ, এতিয়া আন্ধাৰ হৈ গ'ল কাৰণে দেখিব নোৱাৰি, এইখন হৈছে আমাৰ সত্ৰৰ শ্ৰী শ্ৰী এলেঙি নৰসিংহ সত্ৰৰ গেট, আৰু এইটোৱে হৈছে মেইন আমাৰ পদূলি। ইয়াত আন্ধাৰ হৈ গৈছে, সন্ধিয়াৰ সময় কাৰণে আৰু আমাৰ মাজুলীৰ এটা বিশেষত্ব আছে যে আজি লক্ষী পূৰ্ণিমা, আৰু আজি লক্ষী পূৰ্ণিমাৰ দিনাখনেই মাজুলীৰ ৰাস মহোৎসৱৰ ৰাসৰ নাটক আৰম্ভ কৰা হয়। আজিৰ পৰাই আজিৰ পৰা পূৰা 1 মাহৰ পিছত আপোনাৰ নেক্সট যেতিয়া ৰাস পূৰ্ণিমা হ'ব, ৰাস পূৰ্ণিমাতে ৰাস উদযাপন কৰা হয়। তো মাজুলীত আজিৰ পৰা একেবাৰে ৰাসৰ উখল মাখল পৰিৱেশ। ইয়াতে আছে আমাৰ গৰু, গোটেই গৰুখিনি আছে। পিছত এয়া হৈছে আমাৰ শ্ৰী শ্ৰী এলেঙি নৰসিংহ সত্ৰৰ নামঘৰ। বেলেগ এদিনাখন আপোনালোকক ভালকৈ দেখাম। নামঘৰ ভাগি বন্তি জ্বলাই থোৱা হৈছে, মণিকোঠাত ভাঙি থোৱা হৈছে, সেইকাৰণে দেখাম কোনোবা দিনাখন। বহুত বেয়া ৰাস্তা হয়। এতিয়া এগছ চাকি নি আছোঁ পাছফালে এখন এনেকৈ সৰুকৈ টেবুল এখন আছে, ইয়াতে দি থৈছোঁ এগছ চাকি। এইফালে চাকি গছ দি থৈছোঁ। এয়া আমাৰ গোসাঁই ঘৰ সৰুকৈ, মায়ে এইখিনিতে প্ৰাৰ্থনা কৰে।
নাৰিকল খাব লাগে বুলি কৈ আছে। ভণ্টিয়ে নাৰিকল কাটি থৈ গৈছে। এয়া আপোনালোকে দেখিলে আমি এতিয়া নাৰিকল খালোঁ। নাৰিকল কাটি কয় লক্ষী পূজাৰ দিনাখন নাৰিকল খাব লাগে বুলি, সেয়েহে আমি সকলোৱে মিলি নাৰিকল খালোঁ। আৰু এতিয়া আমি লুচি বনাম, ভাজি বনাম, যিহেতু আজি লক্ষ্মী পূজাৰ কাৰণে আজি ভাত নাখায় ঘৰত, গতিকে আমি এতিয়া লুচি ভাজি বনাম। সেইখিনি আপোনালোকক নেদেখাওঁ আৰু বেলেগ এদিনাখন দেখাই দিম। যদি আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব চেনেলটো। ধন্যবাদ।